বৰ্তমান সময়ত আমাক পালছ অক্সিমিটাৰৰ বহু প্ৰয়োজন, প্ৰত্যেকৰ ঘৰতে থকাটো দৰকাৰ। কিন্তু এই পালছ অক্সিমিটাৰনো কি, ই দেখাত কেনেকুৱা, কেনেকৈ কাম কৰে আৰু পালছ অক্সিমিটাৰ এটা ভালনে বেয়া, সেইটো কেনেকৈ জানিব পাৰি, সেই সকলোবোৰ কথা আমি এই ভিডিঅ'টোত জানিম। পালছ অক্সিমিটাৰ হৈছে এটা যন্ত্ৰ, যাৰ দ্বাৰা আমি শৰীৰৰ তেজত থকা অক্সিজেনৰ পৰিমাণ আৰু আপোনাৰ পালছ ৰেট জুখিব পাৰোঁ। এইটো দেখাত এনেকুৱা। ইয়াত এখন ডিজিটেল ডিছপ্লে আছে। পালছ অক্সিমিটাৰটো ব্যৱহাৰ কৰাৰ আগতে হাতৰ প্ৰথম বা দ্বিতীয় আঙুলিটো চাফা কৰি ল'ব লাগে বা অলপ মোহাৰি লৈ গৰম কৰিব লাগে। ইয়াত এইফালেৰে এনেকৈ হেঁচি প্ৰথম বা দ্বিতীয় আঙুলিটো সোমাই দিব লাগে। ইয়াত এনেদৰে ৰিডিং লোৱা আৰম্ভ হৈছে। ইয়াত হাতখন চিধাকৈ ৰাখি প্ৰায় 1 মিনিট সময় ৰিডিং ল'ব লাগে। ইয়াত এনেকৈ ৰিডিংবোৰ আহে। বাওঁফালে অক্সিজেন লেভেল আৰু সোঁফালে পালছ ৰেট। সাধাৰণতে সুস্থ মানুহ এজনৰ অক্সিজেন লেভেল 95 to 99 থাকে আৰু পালছ ৰেট 60 to 100 থাকে। যদি পালছ অক্সিমিটাৰৰ ৰিডিঙত এনেকৈ ত্ৰিভুজসদৃশ লাইন আহি থাকে, তেনেহ'লে পালছ অক্সিমিটাৰটো ভাল। যদি অক্সিমিটাৰটো চিধা লাইন আহে, তেনেহ'লে অক্সিমিটাৰটো বেয়া হ'ব পাৰে। আৰু যদি ৰিডিংছবিলাক একেবাৰে তল ওপৰ হৈ থাকে, তেনেহ'লে অক্সিমিটাৰটো বেয়া হ'ব পাৰে। যিমান কম বা বেছি দাম হওক, পালছ অক্সিমিটাৰ এটাৰ চেন্সৰবোৰ সদায় একে থাকে। ইয়াৰ বডি আৰু ব্ৰেণ্ডৰ বাবে দাম কম বেছি হয়।